আৰু এটা সাৰফেস হৈছে এই ওপৰৰ সাৰফেসটো ঠিক তেনেদৰে ওপৰৰ তলত একে নিচিনাকে ব্ৰাছ কৰিব লাগিব আৰু সন্মুখৰ দাঁতত দুটা সাৰফেস অৰ্থাৎ সন্মুখৰ ফালে এনেকৈ আৰু ভিতৰৰ ফালে এনেকুৱা হিচাপত দীঘলীয়া ষ্ট্ৰোক লৈ পেলাই আপুনি ব্ৰাছ কৰিব লাগিব মন কৰিব মই কৈছো সাৰ্কুলাৰ মোশনত এনেকুৱা কৰিব মানা কৰাৰ এটাই কাৰণ হৈছে এনেকে কৰিলে আপোনাৰ যোনটো দাঁতৰ মাজৰ যোনখিনি লেতেৰা থাকে সেইখিনি ওলাই যাব নাপায় যাৰ কাৰণে আপুনি দীঘলীয়া ষ্ট্ৰোক কৰিবলগীয়া হয় কিন্তু যেতিয়া সাৰ্কুলাৰ মোশনত আপুনি ব্ৰাছ কৰে তেতিয়া দীঘলীয়া ষ্ট্ৰোকটো আৰু পথলীয়া ষ্ট্ৰোকটো দুটাই ষ্ট্ৰোক কম্বাইন হৈ থাকে সেইবাবে এইটো সবতকে বেষ্ট টেকনিক বুলি মানা যায় আৰু আপুনি যেতিয়া গামৰ ফালে 45 ডিগ্ৰী এংগল কৰি ব্ৰাছ কৰে তেতিয়া গামৰ ভিতৰতো থকা লেতেৰাখিনি ওলাই যোৱাৰ সুবিধা পায় তাৰ লগতে সদায় নিজৰ জিভাডাল ব্ৰাছ কৰি পেলাই সাফ কৰিবলৈ নাপাহৰিব কাৰণ জিভাত মুখত থকা 70 পৰা 90% লেতেৰা থাকিব পাৰে তলত কমেন্ট কৰি জনাব যদি আপুনি ব্ৰাছ কৰা এইটো টেকনিক আগৰ পৰাই জানে